ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আকৌ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। মই ইতিমধ্যে দশমমান শ্ৰেণীৰ 4টা অধ্যায় শেষ কৰিছো আৰু অষ্টমমান শ্ৰেণীৰো প্ৰায় 2-3টামান ক্লাছ সম্পূৰ্ণ কৰিলো আৰু লগতে দশমমান শ্ৰেণীৰ কিছুমান প্ৰশ্ন উত্তৰো মই ইতিমধ্যে তোমালোকক দিছো। মেট্ৰিকৰ প্ৰশ্ন সমাধান কৰি দিছো, লগতে ইউনিট টেষ্টৰ প্ৰশ্নও তোমালোকক সমাধান কৰি দিছো, যিখিনি তোমালোকে মোৰ ইউটিউব চেনেলটোত বিচাৰিলে পাবা আৰু সেইখিনি তোমালোকে চাবা। তোমালোকৰ যথেষ্ট কামত আহিব প্ৰশ্ন উত্তৰখিনি, নহয় জানো? তো আজি মই আগৰ ভিডিঅ'টোত কোৱাৰ নিচিনাকৈ এটা নতুন অধ্যায়লৈ তোমালোকৰ ওচৰলৈ আহিছো আৰু সেই অধ্যায়টো হৈছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন, নহয় জানো? বহুকেইজন ছাত্ৰ ছাত্ৰী আৰু লগতে কেইগৰাকীমান অভিভাৱকেও মোক কৈ আছিলে যে পৰ্যাবৃত্ত শ্ৰেণী বিভাজন অধ্যায়টো আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানিবলৈ বিচাৰিছে, গতিকে তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি মই এই চেপ্টাৰটো ভিডিঅ' বনাবলৈ মনতে স্থিৰ কৰিলো। ঠিক আছে, তেতিয়াহ'লে আমি আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। এতিয়া ধৰি লোৱা এখন দোকান বা এখন ফাৰ্মাচী। মই আগৰ কোনোবা এটা ভিডিঅ'ৰ প্ৰশ্ন উত্তৰ কৰোঁতে মৌলৰ পৰ্যাবৃত্তৰ বিষয়ে 2টামান কুৱেশ্যন আনচাৰ কিজানি কৰিছো, তথাপিও পুনৰবাৰ কৈছো। ধৰি লোৱা এখন ফাৰ্মাচী আছে য'ত বিভিন্ন ধৰণৰ দৰৱ আছে, নহয় জানো? এতিয়া এজন ৰোগী যেতিয়া দৰৱ বিচাৰি যায়, তেতিয়া ফাৰ্মাচীত থকা যিজন ফাৰ্মাচিষ্ট তেওঁ কি হয়, তৎক্ষণাৎ দৰৱৰ নামটো কোৱাৰ লগে লগে বিচাৰি আনি দিব পাৰে, নহয় জানো? এতিয়া সেইটো কেনেকৈ সম্ভৱ হয়, কেনেদৰে সম্ভৱ হয় গম পাইছেনে? তেওঁ কি কৰে, দৰৱবিলাকৰ নামৰ প্ৰথম যিটো আখৰ, সেই আখৰ অনুযায়ী তেওঁ দৰৱবিলাক নিৰ্দিষ্ট চেল্ফত ধুনীয়াকৈ সজাই থয়। দৰৱটোৰ নামটো কোৱাৰ লগে লগে তেওঁ সেই চেল্ফৰ পৰা দৰৱটো আনি তোমালোকক দিব পাৰে, নহয় জানো? তাৰমানে কি কৰিবলগীয়া হ'ল, তেওঁ দৰৱবিলাকক এটা শৃংখলাবদ্ধভাৱে সজাবলগীয়া হ'ল, নহয় জানো? তেতিয়াহ'লে সেই একেটা কথাকে যদি আমি মৌলবিলাকৰ ক্ষেত্ৰতো আমি খটুৱাও, তেতিয়া কি গম পাম আমি যে মৌলবিলাক আৱিষ্কাৰ হোৱাৰ লগে লগে মৌলবিলাকৰ বিষয়ে আমি অধ্যয়ন কৰাৰ প্ৰয়োজন আহি পৰিলে, আৰু অধ্যয়ন কৰাত সুবিধা হ'বৰ কাৰণে মৌলবোৰৰ বিষয়ে বিশদভাৱে জানিবৰ কাৰণে যাতে সুবিধা হয়, সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি কি হ'ল, মৌলবিলাকক শ্ৰেণী বিভাজন কৰি সিহঁতক নিৰ্দিষ্টভাৱে সজাবলগীয়া হ'ল ধৰ্ম অনুসৰি, নহয় জানো? কোনবিলাক মৌলৰ ধৰ্ম কেনেকুৱা ধৰণৰ সেই বিষয়ে আমি অধ্যয়ন কৰি কি হয়, যাতে সুবিধা হয় আমাৰ, তাৰ কাৰণে মৌলবিলাক নিৰ্দিষ্টভাৱে সজাবলগীয়া এটা পৰিস্থিতি আহি পৰিল। আৰু সেই পৰিস্থিতিৰ সৈতে প্ৰথমতে কাম কৰিবলৈ আগবাঢ়ি অহা বিজ্ঞানীজনৰ নাম কি জানেনে তোমালোকে? তেখেত হ'ল ডবাৰেনাৰ, নহয় জানো? সেই ডবাৰেনাৰে যেতিয়া কাম আৰম্ভ কৰিছিলে, তেতিয়া খুব কম সংখ্যক, প্ৰায় কিমান হ'ব, 30টামান মৌল আৱিষ্কাৰ হৈছিলে। তোমালোকৰ কিতাপত আছে দেই, এইটো 1800 খ্ৰীষ্টাব্দৰ কথা, 1800 চন। সেই সময়ত মাত্ৰ 30টামান মৌল আৱিষ্কাৰ হৈছিল। এতিয়াতো তোমালোকে পৰ্যাবৃত্ত তালিকা হিচাপ কৰিলে চাবা 114টামান মৌল আছে কিজানি এতিয়া তোমালোকে পৰ্যাবৃত্ত তালিকাখনত যদি মৌলবিলাক হিচাপ কৰা। ঠিক আছে, তেতিয়াহ'লে প্ৰথম তেওঁ আহিছিলে ডবাৰেনাৰ। তেওঁ কি কৰিছিলে, মৌলবিলাকৰ শ্ৰেণী বিভাজন কৰাৰ প্ৰথম ধাৰণাটো তেওঁৰ মনলৈ আহিছিলে আৰু তেওঁ চেষ্টা কৰিছিলে মৌলবিলাকক কেনেদৰে সজাব পাৰি। আৰু তেওঁ কি কৰিছিলে, প্ৰথম অৱস্থাত তেওঁ তিনিটা মৌলৰ এটা গোট বনাইছিলে। একে ধৰ্ম বিশিষ্ট মৌলবিলাক তেওঁ তিনিটা মৌল চিনাক্ত কৰিছিলে আৰু তেওঁ তেনেকুৱা কেইটামান গোট বনাবলৈ প্ৰথমতে চেষ্টা কৰিছিলে। তেওঁ গোটবিলাক কেনেকুৱা ধৰণে সৃষ্টি কৰিছিলে তোমালোকে চাবা, মই দেখুৱাইছো। তেওঁৰ মতে কি হ'ল, 3টা মৌল ধৰি লোৱা ABC, আমি নাম লোৱা নাই, ABC বুলি লৈছো, 3টা মৌল। প্ৰথমটোৰ ভৰ আৰু শেষৰটোৰ ভৰ যদি যোগ কৰা আৰু সিহঁতৰ যদি গড় উলিওৱা, গড় 2টা মৌল যোগ কৰি যদি গড়টো উলিওৱা, তেতিয়া যিটো ভৰ তোমালোকে পাবা, এইটো ভৰ 1, এইটো ভৰ এইকেইটা ভৰ A, ভৰ এইটো C, 2য়ে হৰণ কৰি যিটো পাবা সেইটো হ'ব কি, ভৰ B। তাৰমানে কথাটো এনেকুৱা, A আৰু C যদি তোমালোকে ভৰৰ গড় মানটো লোৱা, তেতিয়া সেই ভৰটো নিয়েৰ এবাউট ওচৰা ওচৰি B ৰ ভৰৰ সমান হয়।
এটা উদাহৰণ ললে তোমালোকৰ কথাটো ক্লিয়াৰ হ'ব উদাহৰণটো চাবা তেওঁ এটা ট্ৰায়াড লৈছিলে সেই ট্ৰায়াডটো হৈছে লিথিয়াম সোডিয়াম আৰু পটাছিয়াম আখৰবোৰ স্পষ্ট হৈছে নে তোমালোকে ধৰিব নোৱাৰিলে কিন্তু কমেন্ট বক্সত লিখিবা কথাটো লিথিয়ামৰ ভৰ আমি জানো কিমান 6.9 নহয় জানো সোডিয়ামৰ ভৰটো এটা নিলিখো বাৰু লিখি দিছো দিয়া 23.0 আৰু পটাছিয়ামৰ ভৰ কিমান 39.0 লিথিয়ামৰ ভৰ 6.9 সোডিয়ামৰ 23 আৰু পটাছিয়ামৰ 39 এটা ডবাৰ এনাৰ মতে কি হ'ব লাগে এইটো আৰু এইটোৰ গড় মান কেনেকৈ উলিয়াম গড় মান চাবা 6.9 প্লাস 39.0 ডিভাইডেড বাই 2 কিমান হ'ব কৰিলে 9 915 5 কৰিলে 1 3 4 45.9 divided by 2 45.9 ক 2 এ হৰণ কৰিলে কি হ'ব 2 দুগুণ 4 5 নামি আহিলে 2 দুগুণ 4 1 দশমিক 2 9 গুণ 18 1 দশমিক থকা 0 আহিলে 2 5 গুণ 10 মানে 22.95 22.95 তাৰমানে এপ্ৰক্সিমেটলি কিমান এইটো প্ৰায় 23 ওচৰা ওচৰি বুজি পাইছেনে এটা ডবাৰেনাৰ নামৰ বিজ্ঞানীজনে কি ক'লে ৰাসায়নিকবিদজনে তেওঁ কৈছিলে যে প্ৰথমটো আৰু শেষৰটোৰ ভৰটো যেটো গড় মান সেই গড় মানটো মাজৰটোৰ গড় মানটোৰ সমান বা প্ৰায় সমান হয় কিয় লিখিছা তোমালোকে প্ৰথমটোৰ ভৰ শেষৰটোৰ ভৰ 2 এ হৰণ কৰিছো গড় মান লিয়াইছো তাৰমানে কিমান পালেগে 23 তেতিয়াহ'লে এইটো হৈছে ডবাৰেনাৰ ট্ৰায়াড এই ডবাৰেনাৰ ট্ৰায়াডটো অন্য এটা নামেৰে জনা যায় কি নাম তোমালোকে জানানে ট্ৰায়াড বা ইয়াক কোৱা হয় নামকেইটা মনত ৰাখিবা পৰীক্ষাত কেতিয়াবা সোধে উদাহৰণো সোধে ডবাৰেনাৰ ট্ৰায়াডৰ উদাহৰণ লিথিয়াম সোডিয়াম পটাছিয়াম আৰু আছে উদাহৰণ এতিয়া এই ডবাৰেনাৰ নামৰ বিজ্ঞানীজনে যিটো প্ৰচেষ্টা হাতত লৈছিলে এই প্ৰচেষ্টাটো কিন্তু পাছত গ্ৰহণযোগ্য নহ'ল কথাটো বুজি পাইছা নহয় এনেও তোমালোকে বিজ্ঞানৰ প্ৰায়বোৰ আৱিষ্কাৰ যেতিয়া তোমালোকে চোৱা তেতিয়া তোমালোকে দেখিবা যে প্ৰথম অৱস্থাত তেওঁলোকক বিৰোধিতা কৰা মানুহে বেছি ওলাইছিল বা তেওঁলোকৰ একেবাৰে প্ৰথমতে সাকসেস হোৱা নাছিলে বাৰে বাৰে কৰি শেষত তেওঁলোকে সফল হৈছিলে নহয় জানো এতিয়া এই বিজ্ঞানীজনৰ ডবাৰেনাৰ ক্ষেত্ৰত কিছুমান অসুবিধা আহি পৰিছিলে কি অসুবিধা তেওঁৰ সময়ত যিমানবিলাক মৌল আছিল সেই মৌলবিলাকৰ পৰা মাত্ৰ তেওঁ 3টাহে ট্ৰায়াড পাইছিলে মাত্ৰ 3টা ট্ৰায়াড তেওঁ উলিয়াব পাৰিছিল বাকিবিলাক উলিয়াব 3টা ট্ৰায়াড মানে কেইটা মৌল মানে এটা যদি 3টাকে থাকে 3টা ট্ৰায়াডত 3 3 গুণ 9টা মৌল মানে 9টা মৌলৰ ওপৰতহে তেওঁ কাম তেওঁৰ অধ্যয়নটো কি হৈছিল সম্পন্ন হৈছিল তেওঁ মানে যিটো ফৰ্মুলা উলিয়াইছিলে বা যিটো নিয়ম উলিয়াইছিলে সেই নিয়মটো খাটিছিলে নহয় জানো বাকিবিলাক মৌলৰ ক্ষেত্ৰত কিন্তু এই কথাটো খাটা নাছিলে তেতিয়াহ'লে এনেকুৱা হ'লে নহ'ব নহয় জানো কথাটো কি হ'ব লাগিব যে যিটো নিয়ম তুমি উলিয়াবা সেই নিয়মটো প্ৰতিটো মৌলৰ ক্ষেত্ৰতে খাটিব লাগিব তেতিয়াহ'লে এই 3টা ট্ৰায়াড বা 9টা মৌলৰ ক্ষেত্ৰতহে খাটিছিলে গতিকে তেওঁ যিখিনি চিন্তা চৰ্চা সেইখিনি পাছলে নাকচ কৰা হ'ল কিন্তু আইডিয়াটো আহি গ'ল নহয় জানো যে মৌলবোৰ যে সজাব লাগে সেই আইডিয়াটো আহি গ'ল কথাটো বুজি পাইছা তাৰপিছত তেওঁ যিখিনি কাম কৰিলে সেই কামখিনি আগ ধৰিয়ে আৰু এজন বিজ্ঞানী আহিলে তেওঁৰ নাম কি নিউলেন্স নিউলেন্স নামৰ এজন বিজ্ঞানী এবাৰ কাম কৰিবলৈ আহিলে নিউলেন্সে কাম কৰাৰ সময়ত প্ৰায় 63টা মান মৌল আছিলে নেকি 63 নহয় আচলতে 63টা আছিলে মেণ্ডেলিভৰ সময়তহে ইয়াৰ পাছত যিজন আহিছিলে মেণ্ডেলিভ বুলি নিউলেন্সে কি কৰিছিলে মৌলবিলাক তেওঁ পাৰমাণৱিক ভৰৰ এই পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি মৌলবিলাক তেওঁ সজাই গৈছিলে এতিয়া এই পাৰমাণৱিক ভৰৰ ভিত্তিত মৌলবিলাক সজাওতে এই মৌলবিলাক তেওঁ 1 2 3টা এনেকে সজাই গৈ আছিলে নহয় জানো এই সজাই গৈ থাকোতে প্ৰথম যিটো মৌল এনেকে মৌলবিলাক ধৰি লওক সজাই গৈ আছে
এনেকৈ মৌলবিলাক সজাই গৈ আছে ঠিক আছে এতিয়া সজাই গৈ থাকোঁতে প্ৰথম যিটো মৌলৰ ধৰ্ম আৰু 8 নম্বৰ যিটো মৌলৰ ধৰ্ম সেই ধৰ্মকেইটা তেওঁ কি পাইছিলে একেই পাইছিলে কথা ধৰি পাইছেনে তেওঁ মৌলবিলাক যেতিয়া পাৰমাণৱিক ভৰৰ ভিত্তিত সজাই সজাই গৈ আছিলে ইটোৰ পিছত সিটো দি গৈ আছে তেতিয়া তেওঁ লক্ষ্য কৰিছিলে যে প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম এই প্ৰথম মৌলৰ ধৰ্মটো সৈতে একেই বুজিছেনে তেতিয়া তেওঁ এই কথাখিনি এটা বেলেগ এটা ফৰ্মুলাৰ লগত সজাই পৰাই লগাইছিলে ফটোৱাইছিলে সেইটো কি গম পাইছেনে কিতাপত আছে তোমালোকৰ এইকেইটা কি ধৰি পাইছে না সা ৰে গা মা পা ধা নি নি পিছত আকৌ কি আহে বাৰু আকৌ এই সাটো ৰিপিট আহে তাৰমানে প্ৰতিটো 8 নম্বৰ এই প্ৰথমটো আকৌ ৰিপিট আহিছে দেখিছেনে সা ৰে গা মা পা ধা নি নি পিছত আকৌ সা হৈছে তেওঁৰ এই কথাটোৰ লগত কি হৈছিল তেওঁৰ যিটো আৱিষ্কাৰ তেওঁৰ যিটো সূত্ৰ উলিয়াইছিলে সেইটো ইয়াৰ লগত মিলাই দিলে যেনেকৈ সংগীতত প্ৰথম যিটো স্বৰ সেইটো সেই 8 নম্বৰৰ লগত মিলে তেওঁ মতে প্ৰথম মৌলটোৰ ধৰ্ম এই 8 নম্বৰ মৌলৰ লগত মিলে বুলি তেওঁ ক'লে তেতিয়াহ'লে তেওঁ এটা সূত্ৰ উলিয়াই দিলে সেই সূত্ৰটো কি সূত্ৰ বুলি কোৱা হ'ল অষ্টক সূত্ৰ নহয় জানো তেতিয়াহ'লে নিউল্যান্ডছে কি কৰিলে সেই অষ্টক সূত্ৰটো আৱিষ্কাৰ কৰিলে নহয় জানো কি হ'ল অষ্টক সূত্ৰটো কি বুলি ক'বা তোমালোকে তেতিয়াহ'লে যে মৌলবিলাক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাই গ'লে প্ৰতিটো অষ্টম মৌলৰ ধৰ্মবিলাক প্ৰথমটো মৌলৰ সৈতে একেই হয় নহয় জানো এইটোৱে হৈছে নিউল্যান্ডছৰ অষ্টক সূত্ৰ এতিয়া এই নিউল্যান্ডছৰ যিটো অষ্টক সূত্ৰ এই নিউল্যান্ডছৰ অষ্টক সূত্ৰ মতে তেওঁ এখন তালিকা প্ৰস্তুত কৰিছিলে বুজি পাইছেনে নিউল্যান্ডছৰ এখন তালিকা পৰ্যায়বৃত্ত তালিকা নিউল্যান্ডছে এখন তালিকা প্ৰস্তুত কৰিছিলে এতিয়া সেই নিউল্যান্ডছৰ তালিকাখনো কিন্তু পাছত গ্ৰহণযোগ্য নহ'লে কি কাৰণে নহ'লে তেওঁ কিছুমান সীমাবদ্ধতা বা আখুৱা বা কিছুমান অসুবিধা তেওঁৰ তালিকাটো দেখা পোৱা গ'ল কি কি অসুবিধা দেখা পোৱা গ'ল তোমালোকৰ কিতাপখনত তালিকাখন আছে মই অকমান দেখুৱাই দিছো কিতাপখন এইখন মন কৰিবাচোন ধৰি পাৰিছানে দেখিছানে সা এইটো ৰে গা মা পা ধা নি দেখিছা এতিয়া চোৱা নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ প্ৰথম সীমাবদ্ধতাটো কি মই তোমালোকৰ কিতাপখনৰ পৰাই দেখুৱাব খুজিছোঁ এতিয়া তোমালোকে ইয়াত দেখিছা এইটো হাইড্ৰজেন ফ্ল'ৰিন ক্ল'ৰিন এইখিনিতে আছে কোবাল্ট আৰু নিকেল দেখিছানে তাৰপিছত আছে ব্ৰমিন বুজি পাইছা ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিন হাইড্ৰজেন এইবিলাকৰ লগত এই কোবাল্ট আৰু নিকেলৰ ধৰ্ম কেতিয়াও মিল নাই বুজি পাইছা তাৰমানে তেওঁ একেটা জেগাতে কি ৰাখিলে একেটা বৰ্গতে এই মিল নথকা মৌল কিছুমানো আনি দিলে নহয় জানো লগতে একেটা স্থানতে দুটা মৌলো দিছে এতিয়া মই এইবিলাক তোমালোকক আণ্ডাৰলাইন কৰি দেখুৱাই দিছোঁ কিতাপত চোৱা বুজিছেনে অষ্টক সূত্ৰৰ সীমাবদ্ধতা চোৱা অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা পোৱা গৈছিল তাৰমানে কি বুজি পালা যে অষ্টক সূত্ৰৰ তেওঁ যিখিনি কৈছে যে প্ৰথম মৌলটোৰ লগত অষ্টম মৌলটো মিলে ধৰ্মবিলাক কিমানলৈকে খাটিছিলে সেই কথাটো কেলছিয়াম পৰ্যন্ত কেলছিয়ামটো কেই নম্বৰ মৌল তোমালোকে জানা চাগে 20 নম্বৰ মৌল নহয় জানো তাৰমানে 20টা মৌললৈকে এইবিলাক এই সূত্ৰ খাটিছিলে কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰ সৈতে একেধৰণৰ নাছিল তাৰমানে কেলছিয়ামৰ পাছত যেতিয়া এই ধৰ্মখিনি নিউল্যান্ডছে যিটো অষ্টক সূত্ৰ সেই অষ্টক সূত্ৰটো কিন্তু কেলছিয়ামৰ পাছৰ মৌলখিনিৰ ক্ষেত্ৰত কি হৈছিলে প্ৰযোজ্য হোৱা নাছিলে তাৰপিছত কি দিছে চোৱা নিউল্যান্ডছে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলিহে জানিছিল তাৰমানে নিউল্যান্ডছে যেতিয়া কাম কৰিছিলে সেই সময়ত আৱিষ্কাৰ হৈছিলে কেইটা 56টা মৌল 56টা আৰু তেওঁ আৰু এটা ভুল কি কৰিলে যে তেওঁ ভাবিলে যে এই 56টাই মৌল আছে আৰু ভৱিষ্যতে আৰু মৌল কিন্তু আৱিষ্কাৰ নহ'ব এনেকুৱা ধৰণে তেওঁ মনতে ভাবি ল'লে আৰু সেইকাৰণে কি হ'ল তেওঁৰ কথাটো এতিয়াতো তোমালোকে দেখি যায় 56টা মৌল আছে জানো এতিয়াতো বহুত মৌল আছে তাতকৈ তাৰ দুগুণ আছে দুগুণতকৈ বেছি আছে নহয় জানো গতিকে তেওঁৰ সূত্ৰটো সেইকাৰণেও ৰিজেক্ট হৈছিল তাৰপিছত কি দিছে চোৱা নিউল্যান্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটা মৌলক স্থান দিয়াই নহয় তেওঁ কি কৰিলে আৰু এটা ভুল কৰিলে একেটা স্থানতে দুটা মৌলক স্থান দি দিলে যিটো তোমালোকে এতিয়াৰ পৰ্যায়ৰ তালিকা চালে দেখিবা যে এটা স্থানত অকল এটা মৌলহে থাকে দুটা থাকিব নোৱাৰে তাৰোপৰি তেওঁ কি কৰিলে ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে ৰাখি দিলে
ধৰ্মৰ মিল নাইকিয়া। মই এতিয়া দেখুৱাইছিলো নহয়, এইকেইটা হৈছে কোবাল্ট আৰু নিকেলৰ ধৰ্ম, এইকেইটাৰ লগত মিল নাই। ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিনৰ লগত ইয়াত লিখিছে কথাটো চোৱা। তালিকা 5.3, এখন 5.3 তালিকা বুজিছা। এনে উদাহৰণ দিব পাৰিবানে তোমালোকক কৈছে। উদাহৰণটো তোমালোকে দেখি আছা, এয়া উদাহৰণ দেখিছা। তাৰপিছত কি কৈছে চোৱা, তালিকাত কোবাল্ট আৰু নিকেলৰ স্থান একেটা, কোবাল্ট আৰু নিকেলক একেলগে ৰাখি দিলে একেটা জেগাতে, ঠিক আছে। আৰু ইহঁতক ফ্ল'ৰিন ক্ল'ৰিন আৰু ব্ৰমিনৰ সৈতে একেটা স্তম্ভতে ৰখা হৈছে। ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিনটো হৈছে বেলেগ, হয়। সিহঁতৰ ধৰ্ম কোবাল্ট আৰু নিকেলৰ কেনেকৈ বুলিব। ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিন এইবিলাক হৈছে অধাতু, হেল'জেন এইবিলাক, আৰু কোবাল্ট নিকেল এইবিলাক হৈছে ধাতু, নহয় জানো। ঠিক আছে। আইৰণৰ ধৰ্ম কোবাল্ট আৰু নিকেলৰ লগত মিলে, কিন্তু ইয়াক আকৌ একে জেগাতে স্থান নিদি আঁতৰাহে ৰাখিলে, দেখিছেনে। আইৰণ ৰাখিছে এইখিনি দেখিছা, কোবাল্ট নিকেল ৰাখিছে ইয়াত। তেতিয়াহ'লে এইবিলাক ভুল। তেতিয়াহ'লে পইণ্ট ৱাইজ লিখোঁতে তোমালোকে কি লিখিবা, প্ৰথম তোমালোকে লিখিবা যে অষ্টসূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হৈছিলে, নহয় জানো। এই কেলছিয়ামলৈকে কাম কৰিছিলে। 2 নম্বৰ পইণ্টটো কিমান হ'ব, কেলছিয়ামলৈকে হৈছিলে প্ৰযোজ্য। 2 নম্বৰ তোমালোকে কি লিখিব লাগিব যে নিউলেন্সে যেতিয়া কাম কৰিছিলে তেতিয়া মাত্ৰ 56টা মৌল আৱিষ্কাৰ হৈছিলে, আৰু তেওঁ কি কৰিছিলে, ভৱিষ্যতে আৰু মৌল আৱিষ্কাৰ নহ'ব বুলি কৈছিল, বুজি পাইছে নে। তেওঁ যি সময়ত 56টা মৌলৰ ওপৰত কাম কৰিছিলে তেওঁ ভাবিছিলে যে মৌল এইকেইটাই আৰু নাই, আৰু ভৱিষ্যতেও আৰু আৱিষ্কাৰ নহয়, ঠিক আছে। সেইটো এটা তেওঁ ডাঙৰ ভুল কৰিছে, নহয় জানো। তাৰপিছত তৃতীয়তে কি কৰিলে, তেওঁ একেটা স্থানতে 2টা মৌলক স্থান দিছিলে, একেটা স্থানত 2টা মৌলক স্থান দিলে, আৰু কি কৰিলে, ধৰ্মৰ মিল নথকা মৌল কিছুমান একেটা স্তম্ভতে ৰাখি দিলে, ঠিক আছে। এইকেইটা হৈছে নিউলেন্সৰ পৰ্যাবৃত্ত তালিকাৰ কেইটামান সীমাবদ্ধতা বা আসোঁৱাহ, যিকেইটা পৰীক্ষাত আহি থাকে। যোৱা SSLC পৰীক্ষাটো আহি গৈছে, গতিকে তোমালোকে এইখিনি গুৰুত্ব সহকাৰে ল'বা। এতিয়া নিউলেন্সৰ পাছত অন্য এগৰাকী বিজ্ঞানী পৰ্যাবৃত্ত তালিকাৰ কামত আগবাঢ়ি আহিল, তেওঁ হৈছে মেণ্ডেলিভ। মেণ্ডেলিভ আৰু মেণ্ডেল দুজন পৃথক ব্যক্তি দেই, মই আগতেও কৈছো এই কথাটো। মেণ্ডেলিভে পৰ্যাবৃত্ত তালিকাৰ ওপৰত কাম কৰিছে, আৰু মেণ্ডেলে কাম কৰিছিলে বংশগতি তত্ত্বৰ ওপৰত। গ্ৰেগৰ জোহান মেণ্ডেল, নহয় জানো, এজন ডিমিত্ৰী আইভানোভিচ মেণ্ডেলিভ, ঠিক আছে। দুইজনৰে কিন্তু কাম পৃথক পৃথক, গতিকে মেণ্ডেল আৰু মেণ্ডেলিভৰ পাৰ্থক্যটো তোমালোকে চাবা। প্ৰশ্নত কেতিয়াবা তোমালোকৰ খৰখেদা কৰোঁতে কেতিয়াবা ভুল লাগি যাব পাৰে, ঠিক আছে। এতিয়া এই মেণ্ডেলিভে কাম কৰিবলৈ আহোঁতে কেইটা মৌল আছিলে গম পাইছেনে। মেণ্ডেলিভে যেতিয়া পৰ্যাবৃত্ত তালিকাৰ ওপৰত বা মৌলবোৰৰ ওপৰত কাম কৰিবলৈ আহিছিলে, তেতিয়া সেই সময়ত আৱিষ্কাৰ হৈছিলে মৌল 63টা। এওঁ কি কৰিছিলে, পাৰমাণৱিক ভৰৰ ওপৰতে কাম কৰিছিলে। এওঁ পৰীক্ষাৰ ভিত্তিটো আছিলে পাৰমাণৱিক ভৰ। এইগৰাকী ব্যক্তিয়ে কি কৰিছিলে, এনেকুৱা 63খন কাৰ্ড বনাই লৈছিলে, বুজি পাইছেনে কথাটো। এনেকুৱা কাৰ্ড, এনেকে 63খন কাৰ্ড বনাই লৈছে। কাৰ্ড বিলাকত তেওঁ নাম লিখি লৈছিল। নাম মানে ABC, এইবিলাক মানে মৌলৰ নাম দেই। ধৰি লওক ক'ৰবাত হাইড্ৰজেন, ক'ৰবাত ছডিয়াম, ক'ৰবাত মেগনেছিয়াম, এনেকে নাম লিখি লৈছে, আৰু তেওঁ ইয়াত ধৰ্মবিলাক লিখি গৈছিলে, বুজি পাইছেনে কথাটো। তাৰমানে A ধৰ্ম কোনবিলাক ইয়াত লিখিছে, B ধৰ্ম লিখিছে, C ধৰ্ম লিখিছে, A পাৰমাণৱিক ভৰ লিখিছে, B পাৰমাণৱিক ভৰ লিখিছে, C পাৰমাণৱিক ভৰ লিখিছে। তাৰমানে A বিষয়ে যিমানখিনি জানে কাৰ্ডখনত লিখিলে, B বিষয়ে যিমানখিনি জানে এনেকে কাৰ্ডখনত লিখিলে, C বিষয়ে তেওঁ যিমানখিনি জানে কাৰ্ডখনত লিখিলে। তেনেকে তেওঁ কিমানটা মৌলৰ ওপৰত কাম কৰিছিলে, 63টা। গতিকে এনেকুৱা 63খন কাৰ্ড তেওঁ বনাই এনেকে ৱালত হেং কৰি ললে, ঠিক আছে। তাৰপিছত তেওঁ এনেকে চাই যাওঁতে দেখিলে যে কিছুমান মৌলৰ ধৰ্মবিলাক একেই, বুজি পাইছেনে। আৰু একে একে মৌলবিলাক কি হয়, তেওঁ একে জেগালৈ আনি সজাই ললে। একে একে মৌলবিলাক একে জেগালৈ আনি সজাই লোৱাৰ পিছত তেওঁ দেখিলে যে মৌলবিলাক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজ্জিত হৈ গৈছে। বৰ্ধিত ক্ৰম মানে বুজিছে নে, কমৰ পৰা বেছিলৈ নিজে নিজে
সজ্জিত হৈ গ'ল ঠিক আছে এতিয়া এই গোটেই কথাখিনিৰ ওপৰত ভিত্তি কৰি তেওঁ এটা সূত্ৰ দিছিল কি সূত্ৰ দিলে তেওঁৰ সূত্ৰটো হ'ল মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় তাৰমানে তেওঁ দেখিছিলে যে কাৰ্ডবিলাক যেতিয়া এনেকে সজাই গ'ল এনেকে কাৰ্ডবিলাক যেতিয়া তেওঁ ধৰ্মবিলাক লিখি পাৰমাণৱিক ভৰবিলাক লিখি যেতিয়া সজাই গ'ল তেতিয়া তেওঁ দেখিলে যে কিছুমান ধৰ্ম একে থকাবিলাক এনেকে একে ওচৰা ওচৰি কৰি পেলালে নহয় জানো একে ধৰ্মবিলাক এনেকে একে ওচৰা ওচৰি কৰি পেলালে তাৰপিছত তেওঁ দেখিলে যে ধৰ্মবিলাক বেলেগ হৈছে আৰু লগে লগে কি বেলেগ হৈছে পাৰমাণৱিক ভৰটোও বেলেগ হৈছে তাৰমানে পাৰমাণৱিক ভৰ ইটোতকে সিটো বেছি ইটোতকে সিটো বেছি সেইকাৰণে কি হয় বৰ্ধিত ক্ৰম বুলি কৈছো অকমান আগত আৰু এই গোটেই কথাখিনিৰ পৰা তেওঁ এই সূত্ৰটো দিলে আমাক কি সূত্ৰ দিলে যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় তাৰমানে পাৰমাণৱিক ভৰ সলনি হৈ থাকে মৌলবিলাক ধৰ্ম সলনি হৈ গৈ থাকে আকৌ কিছুমান ধৰ্ম মৌল সেই একে হৈ পৰে নহয় জানো একেবিলাক একে জেগাত ৰাখিলে ঠিক আছে এনেকে সজাওতে তেওঁ কিছুমান মৌল এনেকে থিয়কে ৰাখিলে কিছুমান এনেকে পথালিকে থাকিলে বুজি পাইছা এনেকে থিয়কে থকা যিবিলাক মৌলৰ তোমালোকে এনেকে থিয়কে থকা যিবিলাক স্তম্ভ দেখিবা সেইবিলাকক কি বুলি কোৱা হয় গম পাইছে সেইবিলাকক কোৱা হয় বৰ্গ আৰু যিবিলাক তোমালোকে এনেকে পথালিকে ঘৰ দেখিবা পথালিকে থকা ঘৰবিলাকক কোৱা হয় পৰ্যায় কথাটো দৰকাৰী পৰীক্ষাত কিতাপ এই কথাটো সোধে যে পৰ্যাবৃত্ত তালিকাৰ থিয়কে থকা স্তম্ভবোৰক কি বুলি কোৱা হয় আৰু পথালিকৈ থকা স্তম্ভবিলাকক কি বুলি কোৱা হয় তেতিয়া থিয়কে থকাবিলাকক কোৱা হয় বৰ্গ আৰু পথালিকে থকাবিলাকক কোৱা হয় পৰ্যায় ঠিক আছে এতিয়া মেণ্ডেলিভৰ যিখন পৰ্যাবৃত্ত তালিকা সেই তালিকাখনৰ কিছুমান সফলতাও আছে আৰু কিছুমান বিফলতাও আছে মানে কিছুমান সফলতা আছে কিছুমান সীমাবদ্ধতা আছে এটা পৰীক্ষা তোমালোকক দুই ধৰণে প্ৰশ্ন সোধে কেতিয়াবা সীমাবদ্ধতাখিনিও সুধি দিব পাৰে কেতিয়াবা সফলতাও সুধিব পাৰে এটা সফলতা কি মেণ্ডেলিভ মানুহজন দূৰদৰ্শী মানে যি বহুত দূৰলৈ চিন্তা কৰিব পাৰে আগৰ ভৱিষ্যতলৈ চিন্তা কৰে এই মেণ্ডেলিভে কি কৰিছিলে যে ভৱিষ্যতবাণী কৰি থৈ গৈছিলে যে মই যি 63টা মৌলৰ ওপৰত কাম কৰিছো এইকেইটা মৌল যথেষ্ট নহয় ভৱিষ্যতে আৰু বহুত মৌল আৱিষ্কাৰ হ'বলগীয়া আছে যাৰ বাবে তেওঁ কি কৰিছিলে তেওঁৰ তালিকাত কিছুমান খালী ঠাই থৈ গৈছিলে তেওঁ যিখন তালিকা বনাইছিল তাত কিছুমান খালী ঠাই এৰি গৈছিলে কি কাৰণে এৰি থৈ গৈছিলে যে ভৱিষ্যতে যদি কিবা মৌল আৱিষ্কাৰ হয় সেই মৌলবিলাকৰ ধৰ্ম চাই পেলাই খালী ঠাইবিলাকত যাতে মৌলবিলাক সংস্থাপন কৰিব পাৰে নহয় জানো এইটো এটা তেওঁ ডাঙৰ প্লাছ পইণ্ট তাৰোপৰি তেওঁ মৌলবিলাকক কিছুমান নামাকৰণ কৰিছিলে চাবা মই কিতাপত তোমালোকক দেখুৱাইছো বুজিছেনে তেওঁ নামাকৰণ কৰিছিলে কেনেকে চোৱা একেটা বৰ্গত থকা পূৰ্বৱৰ্তী মৌলটোৰ নামৰ আগত সংস্কৃত শব্দ একাৰ শব্দ এক দেই যোগ কৰি মেণ্ডেলিভে এই মৌলবোৰৰ নামো দিছিল ঠিক আছে মই বৰ্ডত লিখি থকা নাই বৰ্ডত লিখি থাকিলে বহুতে কয় লিখাবোৰ মানে বেছিকৈ লিখিলে স্পষ্ট নহয় বুলি কয় সেইকাৰণে মই তোমালোকক কিতাপখন ওচৰৰ পানী দেখুৱাই দিছো আৰু তোমালোকক কিতাপখন নিজে চালেও বুজি পাবা এইখিনি কথা তেওঁ কি কৰিছিলে একেটা বৰ্গত থকা মৌলবিলাকৰ নামৰ আগত একা শব্দটো যোগ কৰিছিলে নহয় জানো তেতিয়া কি হৈছিলে মৌলবিলাক চিনি পোৱাত সুবিধা হৈছিলে একা বুলি দেখাৰ লগে লগে গম পাইছিলে যে যিকেইটা একা লিখা আছে সেইকেইটা তাৰমানে ধৰ্মবিলাক একেই নহয় জানো এটা উদাহৰণ চোৱা অনাৱিষ্কৃত মৌল স্কেণ্ডিয়াম গেলিয়াম আৰু জাৰ্মেনিয়ামক মেণ্ডেলিভে ক্ৰমে একা বৰণ একা এলুমিনিয়াম আৰু একা চিলিকন নাম দিছিল অনাৱিষ্কৃত মানে যিখিনি তেতিয়ালৈকে আৱিষ্কাৰ হোৱা নাছিলে কিন্তু তেওঁ সেই সময়তে নাম দি থৈ গৈছিলে কি একা বৰণ নাম দিছিলে একা এলুমিনিয়াম নাম দিছিলে আৰু একা চিলিকন নাম দিছিলে স্কেণ্ডিয়াম গেলিয়াম আৰু জাৰ্মেনিয়ামৰ ধৰ্মক্ৰমে বৰণ এলুমিনিয়াম আৰু চিলিকনৰ সৈতে একেই আছিল এইবিলাক তেওঁ ভৱিষ্যতবাণী কৰি থৈ গৈছিলে তাৰমানে এতিয়া তেওঁ যে ভৱিষ্যতবাণী কৰি কিছুমান ঠাই এৰি থৈ গৈছিলে পিছত আৱিষ্কাৰ হৈ থকা মৌলবিলাক সেই ঠাইবিলাকত কি হৈছিলে এটা এটাকে সোমাই যাব পৰা হৈছিলে এইবিলাক হৈছে তেওঁৰ প্লাছ পইণ্ট আৰু কিছুমান তেওঁৰ
ঋণাত্মক দিশো আছিলে। ঋণাত্মক দিশবিলাক কেনেকুৱা আছিলে? ধৰি লোৱা হাইড্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস ক্ষাৰ ধাতুবিলাকৰ লগত একেই, নহয় জানো? কিন্তু তেওঁ হাইড্ৰজেনক কি হৈছিলে নিৰ্দিষ্ট জেগা দিব পৰা নাছিলে, হয়নে? সীমাবদ্ধতা কি হ'ব তেতিয়াহ'লে? 1 নম্বৰ সীমাবদ্ধতা কি? হাইড্ৰজেনৰ স্থানটোক লৈ পেলাই খেলি মেলি আছিলে। হাইড্ৰজেনটো ক'ত থাকিব নিৰ্দিষ্টভাৱে ক'ব পৰা নাছিলে। হাইড্ৰজেনক তেওঁ ক্ষাৰ ধাতু ছডিয়াম, পটেছিয়াম, ৰুবিডিয়াম, চিজিয়াম এইবিলাকৰ লগত একেটা স্তম্ভতে ৰাখিছিলে। কিন্তু হাইড্ৰজেনটো ক্ষাৰ ধাতু নহয়, নহয় জানো? তাৰোপৰি কি হৈছিলে, মেণ্ডেলিভে যেতিয়া কাম কৰিছিলে পৰ্যায়বৃত্ত তালিকাৰ ওপৰত, তেতিয়া কিন্তু কি হৈছিলে সমস্থানিক আৱিষ্কাৰ হোৱা নাছিলে। সমস্থানিক মানে কি? সমস্থান মানে একেটা স্থান, কথাটো বুজি পাইছা? এতিয়া ধৰি লোৱা কাৰ্বনৰ সমস্থানিক থাকে, কাৰ্বন 12, কাৰ্বন 14 এইবিলাক, নহয় জানো? স্থানটো একেই কিন্তু ভৰবিলাক বেলেগ বেলেগ, বুজি পাইছা নে? মানে পাৰমাণৱিক সংখ্যা একেই কিন্তু সিহঁতৰ পাৰমাণৱিক ভৰবিলাক বেলেগ বেলেগ হয়, সেইবিলাক সমস্থানিক। আকৌ কি হয় সমভাৰী বুলি আছে কিছুমান, সমস্থানিক আছে, সমভাৰী বুলি আছে। সমভাৰী বিলাক কি? ইয়াৰ উল্টাটো মানে পাৰমাণৱিক সংখ্যাবিলাক বেলেগ বেলেগ, নহয় জানো? কিন্তু সিহঁতৰ পাৰমাণৱিক ভৰবিলাক একেই। এইবিলাকৰ কথা তোমালোকক কিতাপত আলোচনা কৰিব দিয়া নাই, যিহেতু সমস্থানিক শব্দটো ওলাইছে মই সেইকাৰণে তাক অকমান বুজাই থৈ যাবলৈ বিচাৰিলো। এতিয়া কি হ'ল, মেণ্ডেলিভে যি সময়ত কাম কৰিছিলে সেই সময়ত সমস্থানিকৰ বিষয়ে কোনো কথা ওলোৱা নাছিলে, কিন্তু পাছলে এই সমস্থানিক বিলাক আৱিষ্কাৰ হৈছিলে। বুজি পাইছানে? মানে কি হৈছিলে, একেটা মৌলৰে কিন্তু ভৰ বেলেগ বেলেগ, তেনেকুৱা ধৰণৰ কিছুমান সমস্থানিক আৱিষ্কাৰ হৈছিলে, যিবিলাকে মেণ্ডেলিভৰ তালিকাখনৰ কিছুমান সমস্যাৰ সৃষ্টি কৰিছিলে। বুজি পাইছা? এনেকুৱা ধৰণে কি হয়, কিছুমান সীমাবদ্ধতা, কিছুমান সফলতা এইবিলাকৰ মাজেৰে গৈ গৈ মেণ্ডেলিভে এখন আমাক তালিকা দি গ'ল, যিখনে কিন্তু যথেষ্টখিনি আমাক উপকৃত কৰিলে। বুজি পাইছে না? এতিয়া তাৰ পাছত মেণ্ডেলিভৰ তালিকাৰ পাছত অন্য এখন তালিকা ওলালে, সেই তালিকাখনকে কোৱা হয় আধুনিক পৰ্যাবৃত্ত তালিকা। এই আধুনিক পৰ্যাবৃত্ত তালিকাখনৰ বিষয়ে আমি ভালকে জানিব লাগিব। আধুনিক পৰ্যাবৃত্ত তালিকাখন চাব জানিব লাগিব আমি, লগতে মৌলবিলাকৰ নামবিলাক চিনি পালে আমাৰ ভাল। এবাৰ আধুনিক পৰ্যাবৃত্ত তালিকা। এতিয়া আধুনিক পৰ্যাবৃত্ত তালিকাখন মই তোমালোকক দেখুৱাবলৈ লৈছো, যিখন তোমালোকৰ কিতাপতো আছে। মই এখন বিস্তৃতভাৱে ডাঙৰকে দেখুৱাব খুজিছো তোমালোকক, চাবা। ধৰিব পাৰিছেনে বাৰু? এখন আধুনিক পৰ্যাবৃত্ত তালিকা, বুজিছা? এতিয়া তোমালোকে চোৱা, ইয়াত হাইড্ৰজেনৰ কাৰণে নিৰ্দিষ্ট স্থান আছে, নহয় জানো? তাৰপিছত এইফালে দেখিছা এইবিলাক, ইয়াৰ ৰং বিলাক যে দেখিছা বেলেগ বেলেগ, এই ৰং বিলাকে নিৰ্দিষ্ট অৰ্থ বহন কৰি আছে। যিবিলাকৰ বিষয়ে ইয়াত লিখা আছে, কি লিখা আছে? এই ৰংটো তোমালোকে য'ত দেখিবা এলকালি মেটেল বুলি গম পাবা। এলকালি মেটেল মানে ক্ষাৰ ধাতু। এই ৰংটো য'ত দেখিবা সেইকেইটা জানিবা তুমি এলকালাইন আৰ্থ মেটেল, মানে ক্ষাৰ মৃত্তিকা ধাতু অসমীয়াত ক'লে। এই ৰংটো য'ত দেখিবা সেইটো গম পাবা ট্ৰেনজিশন মেটেল, সংক্ৰমণশীল ধাতু। এই ৰংটো য'ত দেখিবা সেইকেইটা গম পাবা লেন্থানাইট মৌলবিলাক। এই ৰংটো য'ত দেখিবা সেইটো দেখিবা তুমি এক্টিনাইট। এই ৰংটো য'ত দেখিবা সেইকেইটা প'ৰ মেটেল বুলি কৈছে। এইটো ৰং য'ত দেখিবা ছেমি মেটেল, অৰ্ধ ধাতু, নহয় জানো? বা ধাতুকল্প বুলি কয় যিবিলাকক। এইটো য'ত দেখিবা নন মেটেল, অধাতু। এইটো য'ত দেখিবা নবল গেছ, সম্ভ্ৰান্ত গেছ। এতিয়া মন কৰিবা, মই পৰ্যাবৃত্ত তালিকাখনৰ বিষয়ে তোমালোকক অলপ আভাস দিবলৈ চেষ্টা কৰিম। এতিয়া চাবা, হাইড্ৰজেনক বাদ দি এইখিনি বা যিকেইটা দেখিছা, লিথিয়াম, ছডিয়াম, পটেছিয়াম, ৰুবিডিয়াম, চিজিয়াম, ফ্ৰেঞ্চিয়াম, এই মৌলকেইটা কোৱা হয় ক্ষাৰ ধাতু। মনত থাকিবনে? মই অকণ লাহে লাহে কৈ গৈছো। ক্ষাৰ ধাতু, এই ৰংটো দেখিছেনে? এইবিলাক হৈছে ক্ষাৰ ধাতু। তাৰপিছত কি কি আছে? বেৰিলিয়াম, মেগনেছিয়াম, কেলছিয়াম, এনেকে এইকেইটা মৌল, ষ্ট্ৰনচিয়াম, বেৰিয়াম, এইবিলাক হৈছে ক্ষাৰ মৃত্তিকা ধাতু। দেখিছেনে? এই ৰংটো আছে, দেখিছা? তাৰপিছত মাজত এইখিনি চোৱাচোন, এইখিনি পৰা এইখিনিলৈকে এইখিনি হল
এই ৰং চালেই হ'ল কি লিখা আছে ট্ৰেনজিশন মেটেল মানে সংক্ৰমণশীল ধাতু এইবিলাক ঠিক আছে তাৰ পাছত এইবিলাক দেখিছানে এইবিলাক কি ক'ত মিলিছে এইবিলাকৰ ৰং চোৱাচোন ইয়াত হয়নে প'ৰ মেটেল তাৰমানে খুব মানে ভাল ধাতুও নহয় এইবিলাক বুজি পাইছা কিন্তু অধাতুও নহয় ধৰি পাইছেনে কথাটো তাৰপিছত এইকেইটা চোৱা বোৰন সিলিকন জাৰ্মেনিয়াম এনেকে আৰ্ছেনিক টেলুৰিয়ামলৈকে এইকেইটা মিলিছেনে সেমি মেটেল বুলি কৈছে বা ইহঁতক অন্য এটা নামেৰেও জনা যায় এই নামটো কি তোমালোকৰ কিতাপত পাবা এই নামটো হৈছে ধাতু কল্প উদাহৰণ পৰীক্ষা সোধে বোৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এইবিলাক হৈছে ধাতু কল্প তাৰপিছত এইটো চোৱাচোন এইবিলাক ৰংটো এই ৰংটো ক'ত আছে এইটো লগত মিলিছেনে নন মেটেল মানে এইবিলাক কি অধাতু ঠিক আছে তাৰপিছত একেবাৰে শেষৰ ফালে চোৱা এইকেইটা দেখিছেনে নবল গেছ মানে এইবিলাক হ'ল সম্ভ্ৰান্ত গেছ তেতিয়াহ'লে তোমালোকে এখন চাবলৈ একেবাৰে উজু হৈ পৰিলে তাই মৌলবিলাক ইমান ধুনীয়াকৈ সজাই থোৱা যায় যদি এই গোটেইখিনি খেলি মেলি হৈ থাকিলেহেঁতেন গোটেই তোমালোকক খেলি মেলিকে যদি দি দিলে তোমালোকে বাছি উলিয়াবলৈ দিগদাৰ হ'ল কিন্তু এতিয়া ইয়াত ইমান ধুনীয়াকৈ সজাই থোৱা আছে আমি চালেই গম পাই যাওঁ এইবিলাক কি নহয়নে তাৰপাছত এইখিনি তোমালোকে মন কৰা এইখিনি এই ঘৰটোৰ পৰা এডাল এনেকৈ কাঁড় চিন দি পেলাই এইখিনি দেখুওৱা হৈছে দেখিছেনে এইখিনি এই পৰ্যায়টো দেখুওৱা হৈছে তাৰমানে এই জেগাটুকুৰাত এইটোৰ পৰা এইটোলৈকে মৌলকেইটা থাকিব এইকেইটা কিন্তু এইখিনি নোজোৰে কাৰণে দেখুৱাবলৈ 57 বা 71 বুলি দিছে ইয়াত এইটো 57 58 এনেকৈ গৈ এইটো 71 71 নম্বৰ মৌলদম এই মৌলকেইটা এই ঠাইটুকুৰাত থাকিব এইখিনি তেতিয়া ইমানকেইটা ঘৰ এইখিনি বনাবলৈ অসুবিধাৰ কাৰণে ইহঁতক বেলেগকৈ নি পেলাই ইয়াত দেখুৱাই দিছে আৰু এই শ্ৰেণীটোৰ এই চিৰিজটোৰ প্ৰথম মৌলটোৰ নাম হৈছে লেন্থানাম নামটো কি নামটো তলতে লিখাই থাকে দেই তোমালোকে পৰ্যায়ৰ তালিকা চালে পাবা লেন্থানাম আৰু সেই লেন্থানাম নামটোৰ পৰাই আৰম্ভ কৰি চিৰিজটোক লেন্থানাইট চিৰিজ বুলি কয় ঠিক আছে এইটো দিছে লেন্থানাইট চিৰিজ তাৰপিছত 89 নম্বৰৰ পৰা 103 নম্বৰলৈকে মৌলকেইটা এইখিনিৰ পৰা কাৰ্চিন দি এইখিনি দেখুওৱা আছে দিছে এইখিনি এইকেইটা এই তলৰকেইটা আৰু এই মৌলকেইটাৰ প্ৰথম এই চিৰিজটোৰ প্ৰথম মৌলটোৰ নাম হৈছে এক্টিনিয়াম আৰু এই ইয়াৰ নামেৰে গোটেই চিৰিজটো কোৱা হৈছে এক্টিনাইট বুজি পাইছা 89 পৰা 103 লৈকে এইকেইটা মৌল ঠিক আছে তেতিয়াহ'লে এই তালিকাখনত আমি মৌলৰ সংখ্যা কিমান পাইছো গম পাইছেনে এইটো 118টা মৌলৰ ইয়াত আমি দেখিছো ঠিক আছে এতিয়া চোৱা মই অকমান আগত যে কৈ গৈছিলো এই থিয়কে কিছুমান থাকে পথালিকে কিছুমান থাকে এই থিয়কে থকা এইবিলাকক কি বুলি কোৱা হয় তেতিয়াহ'লে অকমান আগত যে মই কৈছিলো এইবিলাকক কোৱা হয় বৰ্গ মনত থাকিবনে বৰ্গ আৰু পথালিকে থকা বিলাকক কোৱা হয় কি পথালিকে থকা বিলাকক কোৱা হয় পৰ্যায় এইবিলাক থিয়কে আছে বৰ্গ এই হাইড্ৰজেনটো বাদ দিয়া দেই হাইড্ৰজেনৰ কথা বাদ দিয়া লিথিয়ামৰ পৰা ফ্ৰেন্সিয়ামলৈকে তুমি যদি চোৱা লিথিয়ামৰ ধৰ্মবিলাক যদি তুমি জানা সোডিয়ামৰ ধৰ্ম একেই হ'ব ইয়াৰ পটাছিয়ামৰ ধৰ্ম একেই হ'ব ৰুবিডিয়ামৰ ধৰ্ম একেই হ'ব সিজিয়াম ফ্ৰেন্সিয়াম এই আটাইবিলাকৰ ধৰ্ম কি হ'ব একেই হ'ব ঠিক একেদৰে বেৰিলিয়ামৰ ধৰ্ম যদি তুমি অধ্যয়ন কৰি লোৱা বাকী তলৰ যিকেইটা মৌল আছে সেইবিলাকৰ মৌলৰ ধৰ্ম ইমানকৈ অধ্যয়ন কৰিবই নালাগে বেৰিলিয়ামৰ লগত ধৰ্মবিলাক একেই হ'ব তাৰমানে মই এইটো ক'ব বিচাৰিছো এই বৰ্গবিলাকত থকা মৌলবিলাকৰ ধৰ্মবোৰ সদায় একেই হয় বুজি পাইছা ঠিক একেদৰে এইফালে হিলিয়ামৰ বিষয়ে যদি তুমি জানা ভালদৰে বাকী নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন এইবিলাকৰ বিষয়ে তুমি নিশিকিলেও হয় বৰ এটা কিছুমান কথা জানিব লাগিব একেবাৰে মই নিশিকিলেও হয় বুলি কোৱা নাই কিন্তু এইটো যিহেতু সম্ভ্ৰান্ত গেছ ইয়াৰ যিকেইটা ধৰ্ম এই কাৰো লগত বিক্ৰিয়া নকৰে ইউ নকৰে এই বাকী গোটেইকেইটাও নকৰে ঠিক আছে তাৰমানে এই বৰ্গবিলাকত থকা মৌলবিলাকৰ কি হয় ধৰ্মবিলাক একেই হয় তোমালোকে কি জানিব লাগে আৰু এই বাওঁফালৰ পৰা সোঁফাললৈ যদি তুমি গৈ থাকা সদায় বাওঁফালে ধাতুবিলাক থাকে আৰু সোঁফালে যিমান গৈ থাকিব সিমানে কি হ'ব ধাতু গুণটো কমি গৈ থাকে তাৰপিছত এইবোৰৰ পৰা অধাটো পাই গৈ থাকিব আৰু বুজি পাইছা কথাটো তাৰমানে পৰ্যায়বিধ তালিকাৰ বাওঁফালে ধাতুবিলাক থাকে সোঁফালে অধাতুবিলাক থাকে আৰু একেবাৰে বাওঁফালে থকাকেইটা আৰু ক্ষাৰ ধাতু এইবিলাক আটাইতকৈ সক্ৰিয় তোমালোকে পাইছা লিথিয়াম ছডিয়াম এইবোৰ কিমান সক্ৰিয় ধাতু
ছডিয়াম পটাছিয়াম এই ধাতুবিলাকটোতো মুকলিকে ৰাখিবই নোৱাৰি, এইবোৰ পাইছা আগতে নহয় জানো? তেতিয়াহ'লে পৰ্যায়বিধ তালিকাখন মই এতিয়া সামৰিছো। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, মই পৰ্যায়বিধ তালিকাখন তোমালোকক আজি দেখাইছোহে এনেই দেই। পৰ্যায়বিধ তালিকাৰ বিষয়ে মই ক'বলৈ যোৱা নাই, ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব। মই এনে জাষ্ট তোমালোকক থুলমূল এটা আজি আইডিয়াহে দিছো পৰ্যায়বিধ তালিকাখনৰ বিষয়ে কিনো জানিবলগীয়া আছে। নেক্সট যিটো ক্লাছ হ'ব তাত মই সেই পৰ্যায়বিধ তালিকাখনৰ পৰা আৰম্ভ কৰিম, আধুনিক যিখন পৰ্যায়বিধ তালিকা, আৰু তাত থকা মৌলবিলাক কেনেদৰে অধ্যয়ন কৰিব পাৰি, তালিকাখন কেনেদৰে চাব পাৰি, এই কথাবিলাক আলোচনা কৰিম। আজি কৰি দিলোহেঁতেন, কিন্তু আজি কৰিলে কি হ'ব, ভিডিঅ'টো মোৰ আপলোড কৰিবলৈ অসুবিধা হয়, ইমান দীঘল হৈ গ'লে, সেইকাৰণে আজি নকৰিলোঁ। ঠিক আছে, দ্বিতীয়টো ভিডিঅ' তোমালোকে চাবা, তাত মই এইখিনি কথা উল্লেখ কৰিম। তেতিয়াহ'লে আজি ক্লাছটো আমি ইমানতে শেষ কৰোঁ, আৰু তোমালোকে কিবা বুজি নোপোৱা থাকিলে সেইখিনি মোক কমেণ্ট বক্সত জনাবা।